আজি হাইস্কুল শাখান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰশ্ন পৰীক্ষা আছিল আৰু সেই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাৰণে ৰাতি অনুমান 12টামান বজাত অসম চৰকাৰে এই পৰীক্ষা বাতিল কৰি অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিছে বা তেওঁলোকে পৰৱৰ্তী নিৰ্দেশনা দিয়ালৈকে এই পৰীক্ষাটো অনুষ্ঠিত নহয় বুলি ঘোষণা কৰিছে। যে আপোনালোকে সকলোৱে জানে যে হাইস্কুল শাখান্ত পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰথম দিনৰ পৰাই প্ৰশ্ন কাকত ফাদিল হোৱাৰ নিচিনাকৈ ঘটনা সংঘটিত হৈ আছে। এই কথাটো বিভিন্ন বাতৰি কাকতত বিভিন্ন সময়ত প্ৰচাৰিত হৈ আহিছে, কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে এনেকুৱা ধৰণৰ বাতৰি তেওঁ পালে তেওঁৰ বোলে হাঁহি গোলা, মানে সংবাদ মাধ্যমক তেওঁ মানে তুলংগা মন্তব্য কৰি তেওঁ অপমান কৰিছে। আজি সেইজন সেইজন শিক্ষামন্ত্ৰীয়ে নিৰ্দেশনা প্ৰেৰণ কৰিছে যে সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত পৰীক্ষাখন পিছুৱাই দিয়া হ'ল। তাৰমানে সংবাদ মাধ্যমে যিখিনি বাতৰি পৰিৱেশন কৰিছে সম্পূৰ্ণ শুদ্ধ আছিল। গতিকে অসম চৰকাৰৰ শিক্ষা বিভাগে সম্পূৰ্ণৰূপে এই পৰীক্ষা অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে। গতিকে এই নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, সেৱাৰ অধ্যক্ষ ৰমেশ জৈনে পদত্যাগ কৰিব লাগে। কাৰণ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত লৈ লৰা ধেমালি কৰাৰ অধিকাৰ কিন্তু অসমৰ ৰাইজে শিক্ষামন্ত্ৰী বা সেৱাক দিয়া নাই। গতিকে তেওঁলোকে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে পদত্যাগ কৰিব লাগে আৰু এই কাণ্ডৰ লগত যিসকল বিষয়া বা যিসকল মানুহ বা যিসকল কৰ্মচাৰী জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি মানে দিব লাগে। এইখিনি উদ্যোগত দৰং জিলাৰ দলগাঁৱত আজি শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে। যে বছৰেকত এটাই পৰীক্ষা হয়, যি পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰ্ধাৰণ হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল বহুত উৎসাহিত হৈ থাকে যে আমাৰ ল'ৰাজন বা ছোৱালীজনী মেট্ৰিক পৰীক্ষা দি তেখেতসকলে ভাল ফলাফল দেখুৱাব। কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি কাণ্ড কৰি দেখুৱালে যে অসমত শিক্ষাৰ নিচিনা এটা পবিত্ৰ অনুষ্ঠানৰ দায়িত্ব লৈ তেখেতে এই দায়িত্ব পালন কৰিব পৰা নাই। গতিকে তেখেতে এই দায়িত্ব পালন নকৰাৰ কাৰণে তেখেতে পদত্যাগ কৰিব লাগে আৰু সেৱাৰ অধ্যক্ষ ডাঙৰীয়াই তেখেতৰ যিখিনি দায়িত্ব আছিলে এই দায়িত্বখিনি সম্পূৰ্ণৰূপে পালন কৰিব পৰা নাই। তেখেতে এজন তাৰমানে হেতালি খেলিছে, ল'ৰা ছোৱালীৰ জীৱনক লৈ হেতালি খেলিছে। গতিকে এনেকুৱা হেতালি খেলা বিষয়া কৰ্মচাৰীক আমি উচিত শাস্তি বিচাৰিছোঁ আৰু এইটো CBI তদন্তৰ জৰিয়তে কোনজন বিষয়া দোষী ব্যক্তিক উচিত শাস্তি দিয়ক আৰু ৰণোজ পেগু ডাঙৰীয়াই নিজৰ দায়িত্ব স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰক। গতিকে আমচুৰ ফালৰ পৰা এইটো আমি দাবী উত্থাপন কৰিছোঁ।